Good morning from Tezpur. So Ratipa uthilu ekdom full fresh aru ei je amar full fresh amar Viraj bhai pura ready moi ready pura but amar hial beta eta ready ho nai aunty ready aru bou ready kiba hok na hok ei bostu tu kintu bahut nam paise ara kar etu mor to thik ase etu mor সব আপনার এই তলতে গাড়িখন আছে তার কোনে ওকে কিস্তি বিলাক তোমার না গাড়ির কিস্তি তোমার না না গাড়িখন মোর কিস্তি বিলাক আপনার আপনি চাকরি কৰা মানুহ মর্নিং টি আৰু তলত নন্দাক লো ধৰিব আইছে কেক লৈ আইছে কোনে আনিছে ৰিচা হয় কি আনিছে কাৰ কাৰণে আনিছে আমাৰ হিয়াল বেটাৰ কাৰণে আনিছে ও আপুনি খাইছে কেক বৰষুণ দি আছে তথাপি আমাৰ টেনশন নাই আৰু যাম দুটা এটা জায়গা এতিয়া আমি যাম তেজপুৰ এক্সপ্লোৰ কৰিব গোটেইখিনি কৰিব নোৱাৰিম নো ডাউট মানে গোটেই তেজপুৰ বুলি ক'ব নোৱাৰি বাট যিখিনি যাম আৰু আপোনালোকৰ তেজপুৰৰ যিখিনি মানুহ আছে নয়নদাহঁতক বহুত মৰম দিছে আৰু মোৰ লগতো বহুত ধুনীয়াকৈ কথা পাতিছে তো সেইটোৰ কাৰণে আপোনালোকক থেংক ইউ ছ' মাছ একদম মন দি থেংক ইউ কৰিছোঁ বহুত ভাল লাগিছে যিহেতু মোক চিনি নাপাই যদিও তথাপি ইমান ধুনীয়াকৈ কথা পাতিছে ইমান ধুনীয়া ব্যৱহাৰ তেজপুৰৰ মানুহৰ একদম মানে ভাগিয়া আমি ফাৰ্ষ্টতে আহিলোঁ তেজপুৰৰ গণেশ মন্দিৰত আৰু আপোনালোক এটা জাগা দেখিছোঁ ইমান ধুনীয়া লাগিছে ইয়াত ৰিলেক্স হোৱাৰ কাৰণে বেষ্ট ব্ৰহ্মপুত্ৰ হয় পুৰা হৈ গ'ল এতিয়া আমি গণেশ ঘাটৰ পৰা ওলাম আৰু এতিয়া আমি যাম অগ্নিগড়ত আহি পালোঁ অগ্নিগড়ত আৰু এইবাৰ আহিছোঁ মেইনলি ঘূৰিবই দুটা জাগাত গ'লোঁ দুটা জাগা একদম ভাল লাগিছে আৰুতো আছে এতিয়াও চাও ক'ত ক'ত যাওঁ আমি আমাৰ লগত আছিল কিন্তু ইহঁতক যাব নিদিলে চোৱাটো নহয় মানে একেলগে চালে ভাল লাগিলে সিহঁতে ড্ৰেছৰ কাৰণে যাব নোৱাৰিব বাট আমিতো যামেই ওপৰত আহিলোঁ আৰু বৰষুণ দিছে তথাপি আহিছোঁ ভিজি ভিজি আৰু কাৰণ এনেকুৱা চান্স বাৰ বাৰ নাপামতো সেইটোৰ কাৰণে ভিজি ভিজি হ'লেও আহিছোঁ আৰু এটা বস্তু চাওক আপোনালোকে সেইদৰে দেখাইছোঁ সেইটো চাওক সেইটো হ'ল কলীয়া ভমৰা ব্ৰিজ বৰষুণৰ কাৰণে অলপ কি দেখা দিছে আমি অলপ পিছত তাতে যাম নতুন কোৰিঅ'গ্ৰাফাৰ পাই গৈছোঁ বহুত তামাম কোৰিঅ'গ্ৰাফি কৰে কিন্তু থেংক ইউ মানে কি চাব বহুত ৰিল যোনটো নেক্সট যোনটো ৰিল আহিব সেইটো বহু নিজে কোৰিঅ'গ্ৰাফ কৰা গুৰুজী আছে লগত টেনশ্যন নাই মই নহয় গুৰুজী আপুনি নিজে ভাল সঁচাই ভাল আৰু ভাইটি চেনেলটো একদম খুব সোনকালে গ্ৰ' কৰি দিয়ক আৰু ইনষ্টাটো ফ'ল' কৰিব নাপাহৰিব বৰষুণ বহুত বেছি হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম এইটো মাত্ৰ ৰিলটো দিলোঁ তলত মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তাতে পাই যাব ভিডিঅ'টো চাব কিন্তু দুবাৰ ক'লোঁ বৰষুণত ভিজি হ'লেও আমি ঘূৰি আছোঁ কিন্তু সঁচা এতিয়া আৰু আহিলোঁ ইয়াতে যাওঁ অলপ এতিয়া আমি তেজপুৰক বিদায় দিম বেয়া লাগি আছে মনটো অলপ সময় আছিলোঁ বাট তথাপিও বিদায়টো দিব লাগিব কাৰণ আমি আৰু বহুত জাগা যাব লাগিব বাই 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 লগ পাম থেংক ইউ ইমান ধুনীয়া সময় দিয়াৰ কাৰণে থেংক ইউ বাই বাই তেল ভৰা হ'ল হেল্ল' চিয়াল বেটা কেনেকুৱা লাগিছে আপোনাক চিয়াল বেটা ৰিপিট কেনেকুৱা লাগি আছে মনটো নয়নদা আপোনাৰ পইচা বাচাইছোঁ মই আজি কওক কেনেকে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব মানা কৰিছিলোঁ এতিয়া ডাইৰেক্ট লাঞ্চ কৰিম ব্ৰেকফাষ্টৰ পইচা বাচি গ'ল না পেট পূজা ৰাতিপুৱা জাষ্ট এক কাপ চাহে খাইছিলোঁ আপোনালোকে যে দেখাইছিলোঁ এতিয়া আমি সোমাওঁ এতিয়া ভিতৰত ভোক লাগিছে বহুত ভোক লাগিছে মোক আজি ইয়াতে আহিছিলোঁ খাব বাট খোৱাৰ দাম চাই কি ক'ম আৰু আপোনালোক চাহ খালোঁ আৰু একো নাখালোঁ এতিয়া আপোনালোকক এটা ধুনীয়া বস্তু দেখাম ধুনীয়া মানে আমাৰ গোৱালপাৰাত আছে সেইটো হ'ল নৰনাৰায়ণ সেতু আৰু এইটো হ'ল কলীয়া ভমৰা ভিডিঅ'টো লাইক কৰি দিব কিন্তু বাৰ বাৰ কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কেনেকা দাম আনকি মাথাৰ ওপৰেদি পানী যোৱা নিচিনা চবচে দুখত আছিল এই মানুহজন
কি চাম এতিয়া সুখত ভাগ্যভাল ভৰবা নালাগিল ভৰবা নালাগিল চবলক এতিয়া ওলাও सजाए हम तेरी बारात है ना सवेरे दिन रात ना पाए তাৰ পৰা আহিলো আৰু খাম আমি ইয়াতে আজি ইয়াতে বোলে নয়নদা কল ভাল ভাল খোৱা আছে অলপ মোৰ লগত সদায় এনেকুৱা হয় যেতিয়া খোৱা আহে খাই লওঁ আগত তাৰপিছত আজিও খাইছোঁ চাওক মটন আৰু মাছৰ চাইছোঁ চাওক আণ্টি মাছটো কিমান ডাঙৰ এইটো কিন্তু আমাৰ এটা বস্তু মানিব লাগিব আমাৰ শিয়ালে বুদ্ধি আছে কিন্তু সঁচা একদম খোৱা দোৱা হ'ল বতৰটো ভাল আছিল এতিয়া আকৌ অলপ অলপ মানে বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে আৰু ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে বাৰ বাৰ কৈ আছোঁ এটা কমেণ্ট দি দিব আৰু যদি কিবা মানে অলপ উল্টা পুল্টা হৈ আছে কৈ দিলে হ'ল মই বস্তুটো ঠিক কৰিম লাহে লাহে শিকি আছোঁ ন একেবাৰেতো কৰিব নোৱাৰিম আমি এতিয়া চাই আছোঁ কাজিৰঙাৰ মাজেদি আৰু চাওঁ কিবা দেখা পাব নেকি আমাৰ যদি লাগ ভাল থাকে দেখা পাম গড় হৰিণ চব দেখা পালোঁ লাগ মানে আজি বহুত বেছি ভাল লাগ চ' মই ট্ৰাই কৰিছোঁ জুম কৰি দেখুৱাৰ চাব भी ना चाहे करे जो मन मानिए मन ना माने मिली जो ये जो याद হিয়াল বেটা গাড়ী চলাই আছে मिल के अब बाटे थे মোৰ পিছপিনে চাই আছে কাজিৰঙাৰ গেট ইয়াতে অকণমান ফটো উঠি তাৰপৰা ইয়াৰ পৰা আমি যাম আজি যোৰহাট तेरे नाम চ' বৌ আৰু মই এটা বস্তু প্লানিং কৰিছোঁ আজি নয়নদা বহুত উৎপাত কৰিছে না বহুত জ্বলাইছে মোক আমি দুজনে অলপ বানাম আজি ঠিক আছে বলক আজি বানাম হিয়ালক ভূত জ্বালা ললো ভূত জ্বালা ভূত জ্বালা কি মাথা খুজি আছে বিষাই ৰে তেনেকা শান্তি মিছন ছাকচেছ কেনেকৈ লাগিল আপোনাক মন একদম শান্তি না শান্তি বৌৰ কাৰণে মই কৰি আছোঁ আহি পালোঁ আমি এতিয়া বোকাঘাট আৰু কাক লগ পাইছোঁ চাব বহুত দিন আগত লগ পাইছিলোঁ বহুত দিন পাছত লগ পাইছোঁ তুমি অকণমান শকত হৈছে আৰু ফ'ল' কৰি দিব য়েছ আৰু মই লিংক দি দিম তলত আপোনালোকে ফ'ল' কৰি দিব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰো এটা চেনেল আছে বিগ ফেম বুলি কয় আপুনি এতিয়ালৈকে চাৰ্চ কৰিব যোনে যোনে চোৱা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহি পালোঁ যোৰহাটত আৰু আজি আমি থাকিম ইয়াতে আমি ৰুমত আহিলোঁ ফ্ৰেছ হ'লোঁ ধুনীয়াকৈ খোৱা দোৱা কৰিলোঁ আৰু বহুত টাইট মানে গোটেই দিন গাড়ীত বহা ইমান মানে হেবিট নাই না সেইটোৰ কাৰণে চ' ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিম লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত শুনছোঁ ভালকৈ শুনছোঁ এইটো চাওক बार देना साथ